ইয়াং জেনাৰেশ্যনৰ কাৰণে আপুনি কি মানে চাজেশ্যন দিব যিবিলাকে শিক্ষাতে নাই মই কৈছোঁৱে যে মাতৃ পিতৃসকলৰ দায়িত্ব আছে যথেষ্ট তেওঁলোকে আজি মেট্ৰিক পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ইয়াতে সীমাবদ্ধ হ'ব নালাগে মাতৃ পিতৃসকলে নিজৰ সমাজখনক মানে থন ধৰাবৰ কাৰণে নিজৰ সন্তানক জন্ম দিয়াৰ পিছত তেওঁলোকক বনাব লাগে ইয়াৰ যোগেদি মানে তেওঁলোকে আমাৰ সমাজৰ একগৰাকী ভাল মানে সমাজ সেৱক হ'ব নিজৰ সমাজখনক উন্নতিৰ পথত আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকে সক্ষম হ'ব